অসম তামুলপুৰ জিলাৰ সৌজন্য আৰু আয়োজনত এই অনুষ্ঠানটো হৈছে। বিভিন্ন সংগঠন, বিভিন্ন দলীয় সংগঠন অথবা সামাজিক সংগঠনে ইয়াত ভাগ লৈছে। ভাৰতীয় জনতা পাৰ্টি বা অন্যান্য যিখিনি আছে বা BSP, বজৰং দল, তো সেই আটাইখিনিয়ে মিলি লোকজাগৰণ মঞ্চ অসম তামুলপুৰ জিলা সমিতিয়ে আয়োজন কৰিছে। আৰু আমি বাংলাদেশত যে হিন্দুৰ ওপৰত অত্যাচাৰ হৈ আছে আৰু যিটো নেতৃত্ব নোবেল শান্তি পুৰস্কাৰ প্ৰাপ্ত মহম্মদ ইউনুছে নেতৃত্ব দি আছে, তাক আমি ধিক্কাৰ জনাওঁ। শান্তি পুৰস্কাৰ পোৱা মানুহ এজনে হিন্দুক আক্ৰমণ কৰাৰ কাৰণে যিটো পৰিকল্পনা হাতত লৈছে আৰু বাংলাদেশীৰ নামত হিন্দুসকলৰ ওপৰত আক্ৰমণ কৰিছে, হিন্দু শেষ কৰাৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছে। হিন্দুৱে যদি মুছলমান হয় তেতিয়াহ'লে তেওঁ বাচি থাকিব পাৰিব বাংলাদেশত, আৰু তেওঁ যদি হিন্দু হৈ থাকে তেতিয়াহ'লে তেওঁ বাংলাদেশত থাকিব নোৱাৰে। এইকেইদিনতে লাখ লাখ হিন্দুক হত্যা কৰা হৈছে। যিটো হিন্দুৰ জনসংখ্যা ক্ৰমান্বয়ে যেনেকৈ কমি আহিছে বাংলাদেশত, তাৰ পৰিপন্থী হিচাপে, তাৰ বিকল্প হিচাপে হিন্দুসকলে, ভাৰতবৰ্ষৰ হিন্দুসকলেও চিন্তা কৰিব লগা হৈছে, ভাৰতৰ চৰকাৰেও চিন্তা কৰিব লগা হৈছে। কাৰণ যিটো সংগঠনে, যিটো ইস্কনে বাংলাদেশ স্বাধীনতাৰ সময়ত 25 লাখ ডলাৰ খৰচ কৰি ফেলে তেওঁলোকক বিস্থাপন কৰিছিল, সংস্থাপন দিছিল আৰু খোৱা লোৱাৰ ব্যৱস্থা কৰিছিল, সেই ইস্কনক আজি আক্ৰমণ কৰিছে। আৰু চিন্ময় কৃষ্ণ দাসক মানে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, জেলত ভৰাইছে। আৰু সেইখিনি আমি শুনামতে এতিয়া বিভিন্ন চেনেলৰ মাধ্যমে আমি শুনিবলৈ পাইছোঁ, তাত তেওঁৰ ওপৰত অত্যন্ত অত্যাচাৰ হৈ আছে। আৰু আমি ভাবোঁ সমগ্ৰ হিন্দুক তেওঁলোকে নিষেধ কৰাৰ কাৰণে যিটো ইছলামিক উগ্ৰপন্থীবিলাকে পৰিকল্পনা লৈছে, সেই পৰিকল্পনাত বাংলাদেশ চৰকাৰ তাত সহযোগী। সেইকাৰণে ভাৰত চৰকাৰক আমি নিবেদন জনাওঁ যে তেওঁলোকৰ ওপৰত আমিও কিবা এটা উচিত ব্যৱস্থা ল'ব লাগে আৰু ভাৰতৰ হিন্দুসকল এক হ'ব লাগে, অসমৰ হিন্দুসকল এক হ'ব লাগে। আৰু এই বাংলাদেশী যিখিনি মুছলমানসকল ইয়াত আহিছে আৰু ইয়াত যিখিনি তেওঁলোকে ৰাষ্ট্ৰৰ কথা কয়, নাগৰিকত্বৰ কথা কয়, NRCৰ কথা কয় বা তাত সুবিধাৰ কথা কয়, তেওঁলোকক এই সুবিধাৰ পৰা বঞ্চিত কৰিব লাগে। আমি বিচাৰোঁ হিন্দুসকল এক হ'ব লাগে। হিন্দুসকল যদি এক নহওঁ তেতিয়াহ'লে ভাৰতবৰ্ষখন, অসমখন নিঃশেষ কৰি পেলাব। আৰু আমি তাৰ প্ৰতিবাদ কৰোঁ, চব হিন্দু এক হওক আৰু হিন্দু একতা ঐক্য অটুট ৰাখক। তাৰে কামনাৰে আজি আমাৰ প্ৰতিবাদী ইয়াত কৰিছোঁ। আৰু আমি অলপ পিছতে DC মহোদয়ৰ জৰিয়তে মহম্মদ ইউনুছলৈ এটা আমি পত্ৰ প্ৰেৰণ কৰিম, মেমৰেণ্ডাম প্ৰেৰণ কৰিম। আৰু আমি এইখিনিয়ে দাবী কৰিম যে হিন্দুসকলৰ সুৰক্ষাৰ কাৰণে ব্যৱস্থা কৰক। সকল ইয়াত সংখ্যালঘুৰ কথা কয়, যিসকল ৰাজনৈতিক দলবিলাকে সংখ্যালঘুৰ কথা কয়, তেওঁলোক ক'ত আছে এতিয়া? সংখ্যালঘু, বাংলাদেশত সংখ্যালঘু নিৰ্যাতিত হৈ আছে, বাংলাদেশী সংখ্যালঘুবিলাক পলাই যাব লগা হৈছে, নিজৰ ধৰ্মান্তৰ কৰিব লগা হৈছে। এতিয়া বাংলাদেশী হিন্দুসকলে যদি মুছলমান ধৰ্ম লয়, ইছলাম ধৰ্ম লয়, তেতিয়াহ'লে তেওঁলোকে বাংলাদেশত থাকিব পাৰিব, নহ'লে নোৱাৰিব বুলি একফালৰ পৰা হত্যা কৰি গৈ আছে। সেইখিনি সময়ত ভাৰতবৰ্ষৰ এই যিসকল সংখ্যালঘুৰ ত্ৰাণকৰ্তা, তেওঁলোক ক'ত আছে প্ৰশ্ন কৰিব বিচাৰোঁ। আৰু চৰকাৰক আমি নিবেদন কৰিম বাংলাদেশৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে ভাৰত চৰকাৰে। कहना चाहता हूँ, हमारे हिंदू जागरण मंचों के द्वारा जो बांग्लादेश में जो नरसंहार हो रहा है, इस नरसंहार को तुरंत बंद किया जाए। और जो हमारे इस्कॉन मठों के ऊपर अत्याचार हो रहा है, साधु संतों के ऊपर अत्याचार हो रहा है, हिंदू के ऊपर अत्याचार तुरंत बंद किया जाए। और यूनुस सरकार से कहना चाहता हूँ कि तुरंत इसको बंद करे, क्योंकि आज लाखों हिंदू बेघर हो चुका है। मस्जिदों से अलॉटमेंट किया जा रहा है, हिंदू को जहाँ मिलते वहीं काट दो, इसको तुरंत बंद किया जाए। और हम इसके बहुत धिक्कार जनाता हूँ, इसका घोर निंदा करता हूँ। इतना ही कहकर विराम देता हूँ। हरिओम।